বাইদেউ। চাহখিনি মই লৈ যাওঁ দিয়ক। নালাগে দিয়া, মই লৈ যাওঁ। তুমিও অনা খাই ল'বা। হ'ব দিয়ক, মই কামখিনি কৰি লওঁ, আপোনালোক খাওক। বোৱাৰী চাহ আনিলা? অঁ মা আনিলোঁ। আপুনি টেবলেট খালেনে? মই টেবলেট খাব পাহৰিলোৱে দেই। এই পাহৰি যোৱাটো আপোনাৰ দিগদাৰ। চাহকাপ খোৱাৰ পিছতে মই টেবলেটটো খাই লওঁ। ঠিক আছে হ'ব। ডাঙৰ বাবা চাহ খাব অহা নাই যে? দাদাৰ কাৰণে আনিছোঁ। দাদা চাহ খাবা আহক। তৰালি চাহ দিছা? দিয়া দিয়া, মই খাই লওঁ। আগৰ বাবা আহা চাহ খাই লোৱা। মা দেউতা সঁচাকৈ মালতীজনলৈ বেয়াই লাগে। আজি বোলে ইয়াত, কালি বোলে তাত। ল'ৰা ছোৱালীকেইটাক ক'ত বা কি কৰি খুৱাইছে। কথাটো মই নভবা নহয়, বৰ দুখৰ কথা। সঁচাকৈ আপোনালোকে বহক, মই পাকঘৰলৈ যাম। তোমালোকে বহা, মোৰ টেবলেট খোৱা সময় হৈছে, মই টেবলেট খাই লওঁ। মা আপুনি বহক, মোৰ টাউনত কাম এটা আছে, কৰি আহোঁ। ঠিক আছে যোৱা। মোৰ কাৰণে চুলি কলা কৰা গাড়ী এটা লৈ আহিবাচোন। ঠিক আছে বাৰু মা, লৈ আনিম। হেৰা, আপুনি আমাৰ মাজৰ পৰা ইমান সোনকালে আঁতৰি গ'ল। কলা টেঙা দি অকলৈ নাখাবা, আমাকো চকল দিবা। বিহু মাৰিবলৈ অকলে নাযাবা, ঐ আমাকো লগতে নিবা। মালতী দেখো। অঁ পেহী। কান্দিছা যে? নাই পেহী, এনেই। তহঁতৰ ঘৰলৈ ওলাইছো। অঁ পেহী যাওক, পেহী বাপুকণহঁত ঘৰতে আছে, মই এফালৰ পৰা আহোঁগৈ। যা যা যা। সকলে টেঙা দি অকলে নাখাবি, আমাকো চকল দিবা। মধু, মধু, মোৰ চাহকাপ লৈ আহ। নিছো দাদা, এই আপোনাৰ চাহ লওক। এইটো থওঁ। মধু দাদা কওকচোন। আজি মালতী কামলৈ নাই অহা দিয়ক। কিবা কাম আছিলে দাদা, মোক কওক, মই কৰি দিওঁ। কামৰ কথা হোৱা নাই, মালতী আহিছে না শুনিছোঁ। আপোনাৰ চৰিত্ৰ বুজিবলৈ আৰু মোৰ বাকী নাই। এইবাৰ আকৌ বিধৱা নাৰীৰ ওপৰত চব। কি তেনেকৈ চাই আছ? এইখিনি লৈ যা। হ'ব দাদা। আনিলা বলো? দিয়া, মই আছোঁ। মধু তই পাকঘৰ কামত লাগে যা। ঠিক আছে। মালতী অঁ দাদা। দিনত তুমি বৰ ধুনীয়া এজনী হৈ পৰিছ। কি খাইছ হয়? কি কয় দাদা? হ'ব হ'ব দে, কামত লাগি থাক দেই। তুমি কথা এটা মন কৰিছানে? দিনক দিনে দাদাৰ স্বভাৱটো অলপ বেয়া হৈ ধৰিছে। কি
কি দাদাৰ আকৌ কি হ'ল আপুনি ক'বনে মোক আমাৰ ঘৰত কাম কৰা যায় মালতী তাইক দিনক দিনে দাদাই বেয়া চকুৰে চাব ধৰিছে মই আপোনাক কাকো কৈছোঁ আপুনি এইবিলাক কথা নুলিয়াব চোৱা মই চকুমুটা খুলিৰ দৰে দেখিও নেদেখাৰ ভাৱ ধৰি থাকিব নোৱাৰোঁ যি কম সঁচা কম হেৰা ধৈৰ্য ধৰকচোন সকলো ঠিক হ'ব মই একো ধৈৰ্য ধৰিব নাই মালতী দাদা কামত লাগিছ লাগিছিল দাদা মোৰ ৰুমটো অকণ চাফা কৰিব লাগিছিলে কৰি দিম দাদা তাৰপিছত চাফা কৰিবি এতিয়া আছো কৰি দিম দাদা এতিয়া কি কৰিছে দাদা এইটো দাদা কি কৰিছে এতিয়া এইটো আছো। কৰিছে দাদা এতিয়া এইটো আছো। দাদা এইটো আছো। এইটো কৰিছে দাদা দাদা এৰি দিয়া বুলিছো দাদা এৰি দিয়া বুলিছো একো নহয়। দাদা দেখিলা দাদাৰ চৰিত্ৰৰ কথা আমাৰ দাদাৰ চৰিত্ৰ আগৰ পৰা বেয়া বুলি মই গম পাইছিলোঁ কি তই ইমান অভদ্ৰ হয় বুলি মই ভবা নাছিলো তুমি ইমান অভদ্ৰ হ'ব বুলি চাওক সি মোৰ গাত হাত দিছে মই বিধৱা হলো বুলি সি গাত মোৰ হাত দিব লাগে নে মই বিধৱা হ'ব পাৰো কিন্তু মই কমজোৰি নহয় মই কমজোৰি নহয় মা মা তুমি কান্দিছা যে কিয় কান্দিছ মা মা তুমি কিয় কান্দিছা আমি আছো ন মা কিয় চিন্তা হৈছে মা তুমি কিয় কান্দিছা মা মা কি হ'ল মা মা কি হ'ল মা মালতী কি হ'ল তোৰ কোনে কি কৰিলে তোক মালতী মালতী কিয় কান্দিছ লাগে হে দাদু মালতী ইহঁত মই ভাল মানুহ নহয় ভাল মানুহ হেৰি সপোন ইমান বেয়া ল'ৰা বুলি মই ভবাই নাছিলোঁ ময়ো ভবা নাছিলো তুমি ইমান অভদ্ৰ হ'ব বুলি তাৰ মুখখন মোৰ চাবলৈ আৰু মন নাই মই হৰিহঁতৰ ঘৰৰ পৰা আহোঁ তাক সুমতি দিয়ক প্ৰভু তাক ভাল কৰি দিয়ক প্ৰভু